আহক আজি ঢেকীয়াৰ লগত পুঠি মাছৰ টেঙা জোল বনাই খাওঁ। প্ৰথমতে মাছখিনি ধুনীয়াকৈ ধুই পখালি ভাজি ল'লোঁ। তাৰপিছতে মই ঢেকীয়াখিনি চাফা কৰি এনেকৈ ধুই ল'লোঁ। ধুই লোৱাৰ পিছতে অলপ টেঙা পাত ছিঙি আনি টেঙা পাতখিনিও ধুনীয়াকৈ ধুই চাফা কৰি ল'লোঁ। তাৰপিছত কেৰাহী এখন পাতি ধুনীয়াকৈ ঢেকীয়াখিনি ভাজি লৈ তাতে টেঙাখিনি দি ফ্ৰাই কৰা মাছখিনি তাতে দি দিলোঁ। দিয়াৰ পিছত পানী দি টেঙাখিনি এনেদৰে দি লৰাই তাৰপিছতে টেঙাখিনিও সিজিলে আৰু সিজাৰ পিছতে মাছখিনি কুচি ফ্ৰাই কৰি থোৱা মাছখিনি দি তাতে পানী দি তাৰপিছত গৰম পানী অলপ ঢালি দি তাৰপিছত উতলিবলৈ দিলোঁ। এয়া উতল আহিলে আজি টেঙা জোলখন এনেদৰে বনাই আজি দুপৰীয়া ভাত সাজ ধুনীয়াকৈ তৃপ্তিৰে খালোঁ দেই। আজিলৈ বাই বাই। আজি ভিডিঅ'টো ইমানেই ভাল লাগিছে যদি লাইক আৰু কমেণ্ট কৰিব।